বিদ্যালয়সমূহ খুলিবলৈ আজিয়ে কৈ দিব পৰা নহ'ব। এইকাৰণেই যে এতিয়াও আমি সংক্ৰমণ চলি আছে আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন আমি বন্ধই ৰাখিছোঁ। তাৰ উপৰিও আকৌ আমি কাৰফিউ চলি আছে। গতিকে এই গোটেইখিনিৰ এটা পৰ্যায়লৈ নাহিলে আমি আচলতে হেৰিৰ কথাটো বিবেচনা কৰা টান হ'ব। নাই, আমি এতিয়াও য'ত কণ্টেইনমেণ্ট জ'ন দিছোঁ, প্ৰত্যেক কণ্টেইনমেণ্ট জ'নৰ প্ৰতিঘৰ গৃহস্থীক 2000 টকা মূল্যৰ ৰেচন দিয়া হৈছে। ই মাইক্ৰ' কণ্টেইনমেণ্ট জ'নেই হওক বা কণ্টেইনমেণ্ট জ'নেই হওক। গতিকে ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা কৰা হৈছে। খোৱা বোৱা আৰু বহু মূল্যৰ ইনজেকশ্যনকে ধৰি আমি সকলোখিনি যোগান ধৰিছোঁ। গতিকে ক'ভিডৰ কাৰণে কোনো টকা পইচাৰ অভাৱ হোৱা নাই। এইটো আচলতে দুৰ্ভাগ্যজনক এইকাৰণেই যে নিজৰ দেশৰ নাগৰিকক এনেধৰণে কেতিয়াও কোনো কাৰণ নোহোৱাকৈ যিটো গুলীবৰ্ষণ কৰিছে সেইটো প্ৰকৃততে গৰিহণাৰ যোগ্য। আৰু ইয়াত আমি এটা উচিত ন্যায় কেন্দ্ৰীয় চৰকাৰে দিব বুলি ভাবিছোঁ। যিটো কথা কৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোখিনি কথা আপোনালোকক কৈছে, আপোনালোকে জানে। গতিকে আমাৰ স্থিতিটো মুখ্যমন্ত্ৰী যিটো স্পষ্ট কৰিছে স্থিতি সেইটোৱে। বিদ্যালয়সমূহ খুলিবলৈ আজিয়ে কৈ দিব পৰা নহ'ব। এইকাৰণেই যে এতিয়াও আমি সংক্ৰমণ চলি আছে আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন আমি বন্ধই ৰাখিছোঁ। তাৰ উপৰিও আকৌ আমি কাৰফিউ চলি আছে। গতিকে এই গোটেইখিনিৰ এটা পৰ্যায়লৈ নাহিলে আমি আচলতে হেৰিৰ কথাটো বিবেচনা কৰা টান হ'ব। নাই, আমি এতিয়াও য'ত কণ্টেইনমেণ্ট জ'ন দিছোঁ, প্ৰত্যেক কণ্টেইনমেণ্ট জ'নৰ প্ৰতিঘৰ গৃহস্থীক 2000 টকা মূল্যৰ ৰেচন দিয়া হৈছে। ই মাইক্ৰ' কণ্টেইনমেণ্ট জ'নেই হওক বা কণ্টেইনমেণ্ট জ'নেই হওক। গতিকে ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা কৰা হৈছে। খোৱা বোৱা আৰু বহু মূল্যৰ ইনজেকশ্যনকে ধৰি আমি সকলোখিনি যোগান ধৰিছোঁ। গতিকে ক'ভিডৰ কাৰণে কোনো টকা পইচাৰ অভাৱ হোৱা নাই। এইটো আচলতে দুৰ্ভাগ্যজনক এইকাৰণেই যে নিজৰ দেশৰ নাগৰিকক এনেধৰণে কেতিয়াও কোনো কাৰণ নোহোৱাকৈ যিটো গুলীবৰ্ষণ কৰিছে সেইটো প্ৰকৃততে গৰিহণাৰ যোগ্য। আৰু ইয়াত আমি এটা উচিত ন্যায় কেন্দ্ৰীয় চৰকাৰে দিব বুলি ভাবিছোঁ। যিটো কথা কৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোখিনি কথা আপোনালোকক কৈছে, আপোনালোকে জানে। গতিকে আমাৰ স্থিতিটো মুখ্যমন্ত্ৰী যিটো স্পষ্ট কৰিছে স্থিতি